ফাইনেলি মই গা চা ধুই আহিলোঁ, গা চা ধুই ভাত পানী খালোঁ, ভাত পানী খাই এতিয়া অলপ ৰ'দত ৰখি আছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা হ'ল মই নিজেও নাজানো। যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে তেন্তে এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে অতি সোনকালে আমাৰো 1K ছাবস্ক্ৰাইবাৰ হয় এইটো চেনেলত। আৰু আগলৈ টেকনিকেল ভিডিঅ' আহিব, এনেধৰণৰ ব্লগ ভিডিঅ' আহি থাকিব মাজে মাজে। আপোনালোকে কোনটো ভিডিঅ' আপোনালোকক লাগে আপোনালোকে কমেণ্ট এটা কৰি জনাব। যদি আপোনালোকক টেকনিকেল ভিডিঅ' লাগে মই তেন্তে টেকনিকেল ভিডিঅ' বনাম, যদি আপোনালোকক এনেধৰণৰ ব্লগ ভিডিঅ' লাগে তেন্তে ব্লগ ভিডিঅ' বনাম। আৰু ভিডিঅ'টো কেনেকুৱা হৈছে মই নাজানো, কিন্তু যদি ভাল পায় তেন্তে এটা হ'লেও লাইক কৰি দি যাব। আৰু কথাবোৰ কওঁতে অলপ খেলিমেলি হৈ গৈছে, কিয়নো প্ৰথম এনেদৰে ভিডিঅ' বনাইছোঁ যে সেইকাৰণে অলপ খেলিমেলি হৈছে, আপোনালোকে মাফ কৰিব তাৰ বাবে। এতিয়া অলপ ধান মৰিব আছে। আজি মানে মৰণা মাৰিছিলে আমাৰ এটা মৰণা মৰা ধানখিনি ৰ'দত দি থোৱা আছিলে, এতিয়া ধানখিনি সামৰিব লাগে। ব'লক আমি এতিয়া ধানখিনি সামৰি লওঁ, লেটছ গ'। এয়া আমাৰ ধান এতিয়া সামৰিব লাগিব। ৰ'দ দি থোৱা আছিলে, এতিয়া ৰ'দটো নাই, গতিকে সামৰিব লাগিব। এতিয়া আমি ধানখিনি সামৰি লওঁ ব'লক। আপোনালোকে ভিডিঅ'টো চাই থাকিব, যদি ভাল পায় ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সাৰিব লাগিব, এতিয়া মই ধান সামৰিব লাগিব, সেইবাবে স্পৰ্টিংটো চেঞ্জ কৰি ল'লোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই ধান সামৰি আপোনালোকক লগ পাই আছোঁ। এতিয়া আমি ধান সামৰিব লাগিব, এইখনেদি ধান সামৰিম। অৱস্থা বেয়া হৈ গৈছে মোৰ, গা চা ধুই আহি আকৌ ধান সামৰিবলগীয়া হৈছে। উপায় নাই, কৰিবতো লাগিবই কাম। ধানখিনি সামৰি লওঁ, তাৰপিছত আপোনালোকক পুনৰ লগ পাই আছোঁ। বাই। এতিয়া বাবে বাই। ধানখিনি সামৰি আপোনালোকক পুনৰ লগ পাই আছোঁ। ফাইনেলি হৈ গ'ল মোৰ ধান সামৰি। ইয়াত ধান ধুনীয়াকৈ সামৰি দিছোঁ, ধানখিনি ধুনীয়াকৈ এতিয়া এইখিনি ভঁৰালত নভৰাওঁ, কাৰণ আজি মৰণা মাৰিছে, শুকাই থকা নাই, এদিন শুকোৱা হৈছেহে, আৰু দুদিনমান শুকোৱাৰ পাছত আমি ভঁৰালত ভৰাই দিম। ভাগৰ লাগি গৈছে। তাৰপিছত এতিয়া এইখিনি অঁতাব লাগিব, অলপ চাইডে বাঁহ দি থোৱা আছিলে, নহ'লে ধানটো অলপ চাইডে বহলি যায় যে, সেইকাৰণে অলপ বাঁহ দি থোৱা আছিলে। আৰু এইখিনি বাঁহখিনি এতিয়া অঁতাই লওঁ। আজি মৰণা মৰা ধান খেৰখিনি ইয়াতে থোৱা হৈছে, আমি ইয়াতে থৈ দিলোঁ, মানে চাইডফালে খেৰখিনি সামৰিব লাগিব, থ'ব লাগিব ধুনীয়াকৈ। আৰু এতিয়া সামৰা নাই, মৰণা মাৰিব আছে যে, গতিকে সামৰি থোৱা নাই, ইয়াতে থৈ দিয়া হৈছে। আৰু ধান খেৰৰ মাজত এনেদৰে আহিলোঁ, ধান খেৰখিনি সামৰিব লাগিব। সামৰি পেলাই আমি পিছ চাইডে থ'ম, ইয়াৰ ফালে আপোনালোকে চাওক, এইটো চাইডে থ'ম, সুন্দৰকৈ জাপি থ'ব লাগিব, নহ'লে ধান বেয়া হৈ যাব ন বৰষুণ পৰি পেলাই। এইটো আমি মানে বাঁহেদি বনাই ধুনীয়াকৈ একদম জাপি থৈ দিম। আৰু এতিয়ালৈকে যদি আপোনালোকে ভিডিঅ'টো ভাল পাই আছে তেন্তে এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু অলপ পাছতে এতিয়া গৰু আনিব হ'ব, এতিয়া গধূলি হৈ আহিছে, গতিকে গৰু আনিবলৈ যাব লাগিব। এতিয়া আমি গৰু আনিব যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই মানে লগৰটোক ফোন কৰি লওঁ, সি যায় নাযায় মই তাক সুধি লওঁ, তাৰপিছতে আপোনালোকক লগ পাই আছোঁ। বাই। ফাইনেলি মই গৰু আনিলোঁগৈ, এয়া চাওক গৰুজনী লৈ আহিলোঁগৈ। গৰুজনী লৈ আনি এতিয়া গৰুজনী বান্ধিম গোহালিত, পোৱালিটো সোমাই আছে। এতিয়া গৰুজনী বান্ধিব লাগিব, এই ঘাঁহ খাই আছে, হ'ব আজিলৈ এবাৰ খেৰ খাব লাগিছে। ব'ল বান্ধি ল'ব লাগে তহঁতক। এতিয়া গৰুজনী গোহালিত বান্ধি ল'ম, বান্ধি পেলাই আপোনালোকৰ লগত আকৌ লগ পাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কালি খণ্ডটো কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব। তো ভিডিঅ'টো একেদিনাখনে ৰেকৰ্ড কৰিছোঁ, কিন্তু মানে বহুত দীঘলীয়া হৈ গ'ল কাৰণে পাৰ্টকৈ দিবলগীয়া আছে। আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব, ভিডিঅ'বোৰ অলপ শ্বেয়াৰ কৰি দিব। আমি এতিয়া গৰুজনী বান্ধি ল'ম, আপোনালোকে ব'ল বান্ধিবলগীয়া হ'ল, বান্ধিব হৈছে নে তোক। ফাইনেলি মোৰ গৰু বান্ধি হৈ গ'ল, গৰু পূৰা গোহালিত সোমাই গ'ল। এতিয়া গধূলি হৈ আহিলে, গতিকে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব লাগিব। এতিয়া যাম মই হাত ভৰি দিবলৈ নদীত। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এতিয়া মই যাম নদীত হাত ভৰি দিবলৈ, আপোনালোকে
ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। গধূলি হৈ আহিলে, গতিকে নদীলৈ যাম এতিয়া মই হাত ভৰি ধুবলৈ। হাত ভৰি ধুই আহি ভিডিঅ' এডিটিং কৰিম। তাৰপিছত আপোনালোকে তেতিয়া ভিডিঅ'টো চাব। যদি ভিডিঅ'টো ভাল হয় লাইক কমেণ্ট। এতিয়া মই নদীলৈ আহি আছোঁ হাত ভৰি ধুবৰ কাৰণে। আৰু ভিডিঅ'টো কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব। যিহেতু গধূলি হৈ আহিলে গতিকে কোৱালিটিটো ইমান ভাল হোৱা নাই। তো আমি নদীত পাই গ'লোঁ। নদীত পাই এতিয়া হাত ভৰি ধুম। এইখনেই হৈছে আমাৰ নদী। ইয়াতে এতিয়া হাত ভৰি ধুম। অলপত আকৌ পৰিছিলোঁ, অলপত বাকী থাকিলে পৰিবলৈ আৰু নপৰিলোগৈ। এতিয়া আমি হাত ভৰি ধুম। ভিডিঅ'টো চাই থাকক। আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। তেন্তে আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু লগতে অলপ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আজিলৈ ইমান আছিলে। ধন্যবাদ। বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। তাৰে আশাৰে আজিলৈ বাই বাই। ধন্যবাদ।